Hello everyone, welcome to our channel Smart School Noticed. Aru amar aji topic hoy discussion class 9 science or natural resources jaga ami ko prakritik sampod. Natural resources prottek amar dekhor ba amar jodi ko gute all over amar world earth important eta bostu hoy, important eta term hoy karon ebur ase karnehe ami aji asu hoyne যদি আমাৰ ন্যাচাৰাল ৰিসোৰ্সেস গুটে পৃথিৱীত কমি যায় তেনেহলে আমি জিয়াই থাকিম জানো নাথাকিমে সো এই ন্যাচাৰাল ৰিসোৰ্সেস বোৰ কিমান ইম্পৰ্টেন্ট হয় আৰু মই এটা আৰু এটা বস্তু মেনশন কৰিছিল বায়ো জিঅ'কেমিকেল সাইকেল হেবোৰো আমি সাম যে বায়ো জিঅ'কেমিকেল সাইকেলছত কি আহে আৰু অক্সিজেন সাইকেল নাইট্ৰজেন সাইকেল কি হয় সো আমি গুটেখিনি আমি ডিসকাস কৰিম আজি এই ক্লাছত সো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব ক্লাসটো কাৰণ এইবোৰ বস্তু আমাৰ মানে কম্পিটিটিভ এক্সামছত এতিয়া ক্লাস 10 ৰ পৰা তোমালোকে কম্পিটিটিভ এক্সাম দিব কৈছা মানে 11 12 বেলেগ জায়গা যাব কাৰণে তাৰ কাৰণে বিৰাট ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ দিয়ে সো আমি ন্যাচাৰাল ৰিসোৰ্সেস বুলি ক'লে প্ৰাকৃতিক সম্পদ বুলি ক'লে আমি কি দেখো ইয়াতে যে প্ৰথমটো আহে গছ কাৰণ হেতু এটা এনেকুৱা ৰিসোৰ্স যোনটো কমি গলে আমাৰ উখানিখা লোৱা প্ৰসেছতে প্ৰবলেম হৈ যাব ৰাইট সো ইয়াৰ লগত আমাৰ আছে টাইপছ অফ ন্যাচাৰাল ৰিসোৰ্সৰ বায়ু আহে পানী আহে মাটি তাৰ পিছত জৈৱ ভূ ৰাসায়নিক চক্ৰ মানে বায়ো জিঅ'কেমিকেল সাইকেলছ বুৰ আহিব সো আমি এই গুটেইবোৰ পঢ়িম আজি এই চ্যাপ্টাৰটোত আৰু বিশেষ দীঘলীয়া নকৰো ক্লাসটো কাৰণ যিমান শৰ্ট আৰু প্ৰিসাইজ হয় তেনেকে ষ্টুডেন্টস বিলাকে খুব মানে কম টাইমত বস্তুবোৰ মানে বুজি ল'ব পাৰে ৰাইট এয়াৰ সো এয়াৰ বুলি ক'লে মেইনলি আমাৰ কি আহে অক্সিজেন আহে প্ৰথম তাৰ পিছত আহে কাৰ্বন ডাই অক্সাইড কাৰণ অক্সিজেন কাক লাগে সারা জিয়াব কাৰণে আমাক লাগে কাৰ্বন ডাই অক্সাইড কাক লাগে কাৰ্বন ডাই অক্সাইড গছ-গছনিক লাগে তাৰ পিছত নেক্সট আহে পানী নাথাকিলে আমিও থাকিব নোৱাৰিম আমিও জিয়া থাকিব নোৱাৰিম আৰু গছ-গছনিও জিয়াব নোৱাৰিব প্ৰত্যেক আমাৰ গছ-গছনিক বা প্ৰত্যেক জীৱ-জন্তুক পানী বহুত দৰকাৰী হয়নে নহয় পানী পৰিমাণ কিমান থাকিব লাগে আমাৰ বডিত হেখিনিও আমি আজি পঢ়িম নেক্সট সয়েল মাটি আছে কাৰণে গছডাল আছে মাটি নাথাকিলে গছ থাকিব পাৰিব জানো বলে এখিনি মাটি নহয় বলে পাথৰ হয় তেতিয়াহলে গছ থাকিব পাৰিবনে নোৱাৰিব সো তেনেকে মানে মাটি আৰু গুটেবোৰ ইম্পৰ্টেন্ট হয় ওকে সো ইয়াৰে পিছত নেক্সট যোনটো টপিক হয় হেতু হল যে আমি আৰম্ভ কৰিম যে ন্যাচাৰাল ৰিসোৰ্সৰ ভাগ কি হয় এটাটো আছে ৰিনিউৱেবল যাক আমি নৱীকৰণযোগ্য বুলি কওঁ আৰু অনৱীকৰণযোগ্য এটো হল নাম্বাৰ 2 তো ৰিনিউৱেবল ৰিসোৰ্সেস যোনবোৰ হয় নৱীকৰণযোগ্য যোনবোৰ আমি ঘূৰাই পাওঁ ওকে ন্যাচাৰাল ৰিসোৰ্সেস যোনবোৰ আমি ঘূৰাই পাওঁ হেবোৰ নৱীকৰণযোগ্য বুলি কওঁ বা আমি ইহঁতক কওঁ যে ন্যাচাৰাল বা ৰিনিউৱেবল ৰিসোৰ্সেস যেনেকে গছ এডাল আমি ৰুৱাৰ পিছত গছডালে ধৰক গছডাল বা গুটি পৰাৰ পিছত আৰু গছ হ'ব পাৰিব সো মেইনলি এইবোৰ ৰিনিউৱেবল ৰিসোৰ্স হয় বা নৱীকৰণযোগ্য হয় বাট মেইন কোনবোৰ হয় আমাৰ সান সূৰ্য আৰু পানী সো সূৰ্য আৰু পানী সবতকৈ ইম্পৰ্টেন্ট হয় কিয় ৰিজনটো কিয় কাৰণ এইবোৰ পৰা আমি যোনবোৰ বস্তু পাওঁ আমি এবাৰ হলেও ইউজ কৰাৰ পিছত এবাৰ কিয় যিমান লাগে আমি হিমানে ঘূৰাই পাম হয়নে নহয় তেনেকৈ আছে আমাৰ নেক্সট পানী সো পানী এনেকুৱা নহয় ন যে পৃথিৱী বা পানী আমাৰ এদিন নোহোৱা হৈ গল বলে আমি জিয়া থাকিব পাৰিম নোৱাৰিম হয়নে নহয় সো হেনেকে আমাৰ এইকেইটা সবতকৈ মেইন নৱীকৰণযোগ্য বা ৰিনিউৱেবল ৰিসোৰ্সত পৰে ন্যাচাৰাল ৰিসোৰ্সৰ ভিতৰত ওকে তেনেকে নন ৰিনিউৱেবলও আছে মানে একবাৰ আমি হিহঁতক ইউজ কৰাৰ পিছত একবাৰ আমি হিহঁতক যেটা ব্যৱহাৰ কৰিলো তাৰ পিছত আমি হিহঁতক ঘূৰাই নাপাম সো এইবোৰ অনৱীকৰণযোগ্য হয় নট ৰিনিউৱেবল ৰিসোৰ্সেস কিছুমান হয় ওকে তো ইয়াৰে এক্সাম্পল চাও মিনাৰেল কয়লা মাটি এবাৰ মাটি আমাৰ ব্যৱহাৰ কৰিলো হে সেম মাটিখিনিত বলে মই বাৰে খেতি কৰিব বিচাৰি আছো খেতি কৰিব পাৰিম জানো নোৱাৰিম হয়নে নহয় সো এইবোৰ কিছুমান ইম্পৰ্টেন্ট আমাৰ ৰিসোৰ্সেস হয় অনৱীকৰণযোগ্য আৰু ইয়াৰে লগত আমাৰ পেট্ৰলিয়ামো আহে যোনবোৰ আমাৰ মানে তেল ব্যৱহাৰ কৰো যে পেট্ৰল তাৰ পিছত আহে ডিজেল কাৰণ এইবোৰ একবাৰ ইউজ কৰাৰ পিছত আমি ঘূৰাই পাম জানো আমি ঘূৰাই নাপাম হয়নে নহয় সো এইবোৰো আমাৰ হৈ যায় নন ৰিনিউৱেবল ৰিসোৰ্সেস অনৱীকৰণযোগ্য ৰিসোৰ্স হয় কিছুমান ওকে আৰু ইয়াৰে পিছত কেতিয়াবা খুদে যে আৰু এটা কিছুমান এনেকুৱা মেটেৰিয়েল আছে যোনবোৰ আমি মানে হয়তো কম পৰিমাণে হলেও আমি তাক উলিয়াব পাৰিম তেনেকে এটা মিনাৰেল আছে হেতু হল ইউৰেনিয়াম এটা এনেকুৱা বস্তু হয়
যে হয়তো আজি নাই কালি নাই বাট এটা টাইমত হয়তো আমি ইহঁতৰ ডিপজিট বা আমি ইহঁতক উলিয়াব বা বনাব হয়তো পাৰিবও পাৰোঁ অ'কে আপকামিং ইয়াৰ্ছবোৰত যেনেকৈ আমাৰ মানে এডভান্স হৈ গৈ আছে টেকন'লজিবিলাক হয়তো আমি পাৰিবও পাৰোঁ অ'কে চ' এইবোৰ কিছুমান ৰিচোৰ্চেছ হয় এতিয়া আমি আৰম্ভ কৰিম পঢ়া বায়'স্ফিয়াৰৰ পৰা বায়'স্ফিয়াৰক আমি কি বুলি কওঁ জীৱমণ্ডল য'ত আমি জীয়াই আছোঁ য'ত জীয়াই থকা জেগাখিনি কি হয় আমি কি বুলি কওঁ তাক জীৱমণ্ডল বুলি কওঁ বায়'স্ফিয়াৰক অ'কে এতিয়া বায়'স্ফিয়াৰত চাওক কি আছে মাটি আছে ইয়াতে পানী আছে তাৰপিছত আমাৰ ইয়াতে বায়ু আছে চ' এইবোৰ চবৰে বেলেগ বেলেগ নাম আছে চ' নামবোৰ কি হয় চাই লওক যেনেকৈ আমি চাওক বায়ুমণ্ডল মানে এটমছফিয়াৰ অ'কে এয়াৰ বতাহৰ বিষয়ে কৈছে জলমণ্ডল গমে পাইছে জল মানে কি পানী অ'কে চ' ইয়াতে হাইড্ৰস্ফিয়াৰৰ কথা কৈছে স্থল মণ্ডল মানে লিথোস্ফিয়াৰ মাটিৰ কথা কৈছে এতিয়া ইয়াৰে ভিতৰত যদি আমাৰ কোনোবা এটা নোহোৱা হৈ যায় মাটিয়ে নোহোৱা হৈ গ'ল জীয়াই থাকিব পাৰিম নে নোৱাৰিম পানী নোহোৱা হৈ গ'ল নোৱাৰিম আমাৰ বোলে 1 ঘণ্টাৰ কাৰণে বোলে অক্সিজেন নোহোৱা কৰি দিলে থাকিম আমি জীয়াই থাকিব পাৰিম নে নোৱাৰিম তেতিয়াও চ' এইবোৰ কিছুমান এনেকুৱা বস্তু হয় যোনবোৰ বা যাৰ ফলত বা যোনবোৰ যদি নাথাকে ইন কেছ আমাৰ লাইফ ছাষ্টেইন নহ'ব অ'কে আমি জীয়াই থাকিব নোৱাৰিম এতিয়া এইবোৰ আমি এজ এ চাইকেলো পঢ়িম যেনেকৈ ধৰক এতিয়া অক্সিজেন চাইকেল কাৰ্বন চাইকেল বা নাইট্ৰজেন চাইকেল কাৰণ সেইবোৰ যোনবোৰ মানে এলিমেণ্ট হয় আমাৰ বডিত বিৰাট ইম্পৰ্টেণ্ট হয় চ' ছেইম বস্তু মই ইয়াতে দেখাই দিছোঁ পানীৰ বিষয়ে তোমালোকে জানা নেকি যে 96.5% আমাৰ আৰ্থত সাগৰে মহাসাগৰে আছে ইজ অ'চেন কিন্তু তাতে অকল আমি ইমানখিনি পাৰ্চেণ্টেজে ফ্ৰেছ ৱাটাৰ মানে খোৱা পানী অকল এইখিনিয়ে আছে চাগে ইয়াতে বহুত কিছুমান ষ্টুডেণ্ট আছে যাৰ কি হৈছে যে ঘৰৰ ওচৰত পানী নোহোৱা হৈ যায় এই টাইমটোত কাৰণ কি হয় যে এইটো টাইম এটা এনেকুৱা হয় যোনটো টাইমত আমাৰ পানী নোহোৱা হৈ যায় হাজাৰ আমি বৰিং কৰোঁ হাজাৰ আমাৰ পানী কুঁৱা আছে কিবা আছে বাট আমাৰ পানী নোহোৱা হৈ যায় হয়নে নহয় চ' তাৰ ফলত আমি কি হয় যে এতিয়া এই পানীখিনি আমি পাম ক'ত সেইকাৰণে কয় ন যে এক্সেছ বস্তু আমি একো ইউজ কৰিব নালাগে যিয়ে নহওক কিয় অ'কে চ' আমি অলপমান ইলাবৰেটলি পঢ়িম ইয়াৰে বিষয়ে প্ৰথম আমি চাই লৈছোঁ যে বায়ুৰ চলাচল বতাহনো কেনেকৈ ঘূৰে মুভমেণ্ট অফ এয়াৰ যাক আমি কি বুলি কওঁ বতাহ উইণ্ড হয়নে নহয় কেতিয়াবা বতাহ কেতিয়াবা আমি বায়ু বাৰু যিয়ে নহওক বায়ুৰ চলাচলক আমি বতাহ বুলি কওঁ উইণ্ড এতিয়া এই বায়ু আমাৰ মানে বতাহ চলিবৰ কাৰণে কিছুমান ফেক্টৰ্ছ আছে কিছুমান মানে এই বতাহৰ গতি নিৰ্ণয় কৰিব পাৰি কেনেকৈ প্ৰথমটো আছে হ'ল হিটিং অফ এয়াৰ বায়ু গৰম হয় প্ৰথম কেনেকৈ হয় কৈ আছোঁ তাৰপিছত গৰম হোৱাৰ ফলত কি ফৰ্ম কৰে ৱাটাৰ ভেপাৰ ফৰ্ম কৰে হয়নে নহয় জলীয় বাষ্পৰ গঠন কৰে তো এতিয়া এই বস্তুখিনি আমি যদি বুজোঁ এই ছিজন যোনটো হয় নৰ্মেলি আমাৰ এই ছিজন যোনটো হয় এপ্ৰিল হৈ আছে এপ্ৰিলৰ পৰা মে' যোনটো ছিজন হয় এতিয়া প্ৰেজেণ্টলি ধৰক আমাৰ মে' চলি আছে তো নৰ্মেলি এই ছিজনটোত আমাৰ কি হয় খুব বৰষুণ দিয়ে তাৰপিছত আমাৰ ভাল লাগে বৰষুণ বতৰ চবেই ভাল পায় তেনেকৈ আমি পানীবোৰ ষ্ট'ৰ কৰোঁ পানীবোৰ আমি ৰখাওঁ যাতে আমাৰ পানীবোৰ ইন ফিউচাৰ আমি ইউজ কৰিব পাৰোঁ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰিম চ' এতিয়া প্ৰেজেণ্টলি কি হৈ আছে যে আমাৰ এই টাইমখিনি বিৰাট গৰম হৈছে আজি ধৰক আমি যদি চাওঁ আজিৰ ডেটত ইমান গৰম এই টাইমটোত পৰাই নাই দিল্লীত প্ৰেজেণ্টলি এতিয়া টেম্পাৰেচাৰ চলি আছে বোলে 45ৰ পৰা 47 ডিগ্ৰী চেলচিয়াছ এতিয়া ইমানখিনি টেম্পাৰেচাৰ মানুহ থাকিব পাৰিব জানো কোনোবাই কয় যে জুন জুলাইলৈকে বোলে 50 ডিগ্ৰী মানুহ হৈ যাব পাৰে বাৰু মই দিল্লীৰ কথা বাদেই দিলোঁ আমাৰ অসমতে চাওকচোন আমাৰ অসমত ৰিচেণ্টলি কিমান হ'ল 37 ডিগ্ৰী চেলচিয়াছ হৈ গৈছিলে 37 ডিগ্ৰী বাহিৰত ওলাবই নোৱাৰি মানুহ ইমান গৰম চ' এই যে গৰমবোৰ যে হৈছে কেনেকৈ হৈ আছে প্ৰথম কোন মানে ৰেছপনচিবল হয় আমি নিজেই গছ গছনি কাটি পেলাই ধৰক এতিয়া আমাৰ বেলেগ বেলেগ কনষ্ট্ৰাকশ্যনৰ কামবোৰ আৰম্ভ হৈছে ৰাস্তা ঘাটবোৰ বনাইছে তো তাৰ ফলত কি হ'ল যে যিমানখিনি আমি ফ্ৰেছ এয়াৰ পাব লাগে তাৰ পাৰ্চেণ্টেজটো কমি গৈছে হয়নে নহয় তাৰ পাৰ্চেণ্টেজটো কমি যোৱাৰ ফলত কি হৈছে যে আগতে যোনবোৰ জেগা ঠাণ্ডা থাকিছিলে গাঁৱৰ জেগাবিলাক আগতে নৰ্মেলি ঠাণ্ডা থাকিছিলে কিন্তু আজিকালি এই গাঁৱৰ জেগাবোৰো ঠাণ্ডা নাই হয়নে নহয় এই গাঁৱৰ জেগাবোৰো আমাৰ কি হৈ গৈছে যে আজিকালি নায়েই ক'ৰবাত টাৱাৰ বহিছে ক'ৰবাত কিবা হৈছে হয়নে নহয় চ' তাৰ ফলত আমাৰ বতাহবোৰ গৰম হৈ গৈছে হিট আপ হৈ গৈছে অ'কে বায়ুবোৰ গৰম হোৱা আৰম্ভ হৈছে চ' যেতিয়া এই আমাৰ বতাহবোৰ গৰম হয় তো সেই গৰম হোৱাৰ ফলত কি হয় যে
ৱাটাৰ ভেপাৰ ফৰ্ম কৰে জলীয় বাষ্প গঠন কৰে ক'ত ধৰক এতিয়া আমাৰ এইখিনি জেগা আছিলে ইয়াতে এইখিনি আমাৰ মাটি হয় মাটিৰ ফলত কি হ'ল যে এনেকে আমাৰ ডাইৰেক্টলি গৰমৰ তাপটো ওপৰত যোৱা আৰম্ভ হৈছে ইয়াতে বোলে আমাৰ ডাৱৰ আছে বোলে এনেকে ওকে তো যাই পেলাই ক'ত ৰখি থাকিব এই ডাৱৰবোৰ ৰখি থাকিবনে নাই তো সেই ডাৱৰৰ ফলত কি হয় আমি পঢ়িম সকলোৱে জানা চাগে ডাৱৰৰ ফলত কি হয় বৰষুণ হয় কিন্তু সেই প্ৰচেছটো আমি প্ৰপাৰ ৱৰ্ড দি পেলাই পঢ়িম ওকে এতিয়া ফেক্টৰ্ছ কণ্ট্ৰলিং মুভমেণ্ট অফ এয়াৰ এই যে আমাৰ বতাহবোৰ মানে বলে বায়ুৰ গতি নিয়ন্ত্ৰণ কৰা কাৰকসমূহ প্ৰথমটো আছে ৰোটেশন অফ আৰ্থ আৰু মাউণ্টেইন ৰেঞ্জেছ এতিয়া কিছুমান ফেক্টৰ্ছ আছে যাৰ ফলত আমাৰ কি হয় যে মানে আমি কণ্ট্ৰল কৰিব পাৰিম আমাৰ যোনটো বতাহৰ মানে মুভমেণ্ট ওকে কেনেকৈ মুভ হ'ব বা কেনেকৈ আমাৰ বতাহবোৰ বলিব সো প্ৰথমটো আছে ৰোটেশন অফ আৰ্থ পৃথিৱীখন আমাৰ কেনেকৈ মানে ঘূৰিছে সেইটো এটা প্ৰথম ফেক্টৰ হয় ডিটাৰমাইন কৰে পৃথিৱীৰ ঘূৰ্ণন কাৰণ এতিয়া চাওক আমাৰ চেঞ্জ অফ ছিজন মানে যেতিয়া ছিজনবোৰ চেঞ্জ হয় হয়নে নহয় আমাৰ বতৰবোৰ যেতিয়া চেঞ্জ হয় তাৰ ফলত কেতিয়াবা আমাৰ কিছুমান মানে হয়তো অলপমান টাইম পায় যোনটো টাইমত কি হয় যে তেতিয়া আমাৰ এই ঘূৰ্ণনৰ ফলত ৰোটেশনৰ ফলত আমাৰ পাৰ্টিকুলাৰ জেগা এটাত এই গৰম ঠাণ্ডাটো অলপ মডাৰেট হৈ যায় মানে নৰ্মেল হৈ যায় হয়নে নহয় সো তেনেকৈ কৈছে যে ৰোটেশন অফ আৰ্থ পৃথিৱীৰ ঘূৰ্ণন প্ৰথম এটা এক্সাম্পল হয় ফেক্টৰ্ছ ৰেছপনচিবল তাৰপিছত নেক্সট যোনটো ফেক্টৰ হয় সেইটো হ'ল মাউণ্টেইন ৰেঞ্জেছ ইয়াৰে পাৰফেক্ট এক্সাম্পল হ'ল হিমালয়া আমাৰ পৃথিৱীত হিমালয়া আছে ন হিমালয়া বহুত বচাই আছে যেনেকৈ মই যদি কওঁ ভাৰতৰ এক্সাম্পল আমাৰ ইণ্ডিয়াৰ এক্সাম্পল যদি দিওঁ সো আমাৰ ইণ্ডিয়াৰ এক্সাম্পলত আমি দেখা পাম যে বহুত ফুল হৈ গ'ল মই এইখিনিতে দেখাই দিছোঁ সো এতিয়া আমাৰ ইণ্ডিয়া মেপখন মই যদি এনেকৈ দেখাই দিছোঁ ঠিক আমাৰ এইপিনে আছে হিমালয়া হয়নে নহয় এইপিনে হিমালয়া আমাৰ আছে এতিয়া এই যে হিমালয়া যে আছে হয় যদি হিমালয়া নাই বোলে যদি হিমালয়া আজি নাথাকিলে হয় ইয়াতে হিমালয়াটো বোলে নায়েই তো তাৰ ফলত আমাৰ কি হ'লে হয় কোনোবাই ক'ব পাৰিবনে যদি বোলে আমাৰ ইয়াতে হিমালয়া নাই সো কি হ'ব ইয়াৰ ফলত যে খালী হৈ আছে এইবোৰ জেগা এইপিনে আছে চাইনা হয়নে নহয় সো যিমান ঠাণ্ডা বতাহ বা যিমান আমাৰ এই সাগৰ মহাসাগৰৰ পৰা যোনবোৰ বতাহটো উৰি আহে ডাইৰেক্টলি ইণ্ডিয়াত আহিলে হয় আৰু ইণ্ডিয়াৰ এই পাৰ্টটোৰ এইপিনে চিধা আমাৰ এইখিনি হ'ব ন এনেকৈ আহিলে এনি টাইম বৰষুণ দি থাকিলে হয় এই পাৰ্টত এনি টাইম বৰষুণ আৰু এই জেগাখিনি এই মাজৰ এই জেগাখিনি এনি টাইম আমাৰ বৰফ পৰি থাকিলে হয় কাৰণ বিৰাট ঠাণ্ডা হ'লে হয় তো আজি হিমালয়া আছে কাৰণেহে ইয়াতে আমাৰ হিমালয়া পৰ্বত আছে কাৰণেহে কাৰণ কি হৈছে যে আমাক বচাই আছে হয়নে নহয় সো এতিয়া আমি সেম বস্তুটো চাম ইন দ্য ফৰ্ম অফ মানে ৰেইন বৰষুণ ওকে কাৰণ বৰষুণ যদি নোহোৱা হয় এতিয়া বোলে আমাৰ বৰষুণ নাই হোৱা তো তেতিয়া কি হ'লে হয় কেনেকুৱা প্ৰব্লেম হ'লে হয় বোলে হাউ ৰেইন অকাৰ্ছ প্ৰথম বৰষুণ কেনেকৈ দি আছে ওকে সো এতিয়া আমি যদি চাওঁ বৰষুণ কেনেকৈ দি আছে এতিয়া প্ৰথম আমি আৰম্ভ হয় ইয়াৰ পৰা এই জেগাৰ পৰা আৰম্ভ হয় তো এইখিনিত কি আছে আমাৰ গছৰ প্ৰেচিপিটেশ্যনক আমি কি বুলি ক'ম কৈ দিবা চবে কাৰণ আমাৰ চাওক এতিয়া গছে যেনেকৈ আমি উশাহ নিশাহ লওঁ সেনেকৈতো গছেও ল'ব সো গছৰ যোনবোৰ এক্সেছ পানী আছে সেই পানীখিনি ওলাই দিয়ে প্ৰেচিপিটেশ্যনৰ ফলত সো হ'ল তাৰপিছত এতিয়া এক্সেছ যোনবোৰ পানী থাকে ওলাল এখন বোলে এখন নদী আছে নদীখনত ওলাই গুচি গ'ল এতিয়া বিৰাট গৰম বোলে বহুত গৰম পৰিছে বোলে সেই গৰমৰ ফলত কি হ'ব যে এই শীতৰ মানে যোনটো তাপ হয় তাপটো ওপৰৰ ফালে গৈ থাকিব এনেকৈ হয়নে নহয় এই তাপটো এনেকৈ ওপৰৰ ফালে গৈ থাকিব সো এই ওপৰৰ ফালে গৈ পেলাই কি হয় বাষ্পীভৱন হয় ইভাপৰেশ্যন হয় সো ইভাপৰেশ্যন হোৱাৰ ফলত কি হয় যে আমাৰ যোনটো গৰমৰ তাপ যাই পেলাই এই তাপটো আমাৰ যোনবোৰ মানে ইয়াতে ডাৱৰবোৰ আছে ডাৱৰবোৰত যাই পেলাই ৰখি থাকেগৈ হয়নে নহয় যিমান আছে গৈয়ে থাকে ওপৰত যেনেকৈ এতিয়া বোলে মই এটা এক্সপেৰিমেণ্ট কৰিছোঁ বোলে ইয়াতে বোলে মোৰ এটা ছেটআপ আছে বোলে ফেক্টৰী ছেটআপ ইয়াতে মোৰ আছে ফেক্টৰীৰ পৰা ওলাই যোৱা ধোঁৱাবোৰ তো ধোঁৱাবোৰ তলত আহে নেকি তলততো নাহে ধোঁৱাবোৰ ক'ত যায় ওপৰত গৈ থাকে তো ওপৰত গৈ এটা টাইমত কি হয় যে বহুত বেছি হৈ যায় ওজন হৈ যায় এই জেগাখিনি বোলে ওজন হৈ গ'ল আৰু বোলে ধৰিব নোৱাৰা হৈ গ'ল এতিয়া
ইয়াতে ওজন যে হৈ গৈছে বা ধৰিব নোৱাৰে যে হৈ গৈছে হৈছে কিনো জমা হৈ আছে ইয়াতে কিছুমান আয়নছবোৰ জমা হৈ গৈছে পজিটিভ আয়ন নিগেটিভ আয়ন পজিটিভ নিগেটিভ সো এনেকে ইমান বেছি হৈ যায় তাৰ ফলত ওজন হোৱাৰ ফলত কি হয় যে আমাৰ তলত মানে আকাশৰ পৰা নামি আহে বৰষুণ ওকে বৰষুণৰ ফলত নামি গুচি আহে কাৰণ যেতিয়া ধৰিব নোৱাৰা হৈছে ক'ত ৰখি থাকিব নামি গুচি আহে হয়নে নহয় যেনেকে এতিয়া আমাৰ প্ৰেজেন্ট যোনটো বতৰ চলি আছে এতিয়া সেই বতৰটো আমাৰ কি হৈছে যে গৰম 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 ইমান গৰম হৈ আছে তাৰ পিছত এটা টাইমত কি হয় যে সডেন বৰষুণ দি দিয়ে হয়নে নহয় এনেকুৱা বতৰ আমাৰ আগতে ইয়াতে নাছিলে অসমত আমি ইনিশিয়ালি এনেকুৱা বতৰ দেখা নাপাইছিলোঁ কিন্তু এতিয়া কি হৈছে যে ইমান বেছি গৰম হৈ গৈছে তাৰ ফলত হঠাৎ বৰষুণ দি দিয়ে আৰু তাৰ কাৰণে ইমান ওয়েদাৰ চেঞ্জ হোৱাৰ কাৰণে আমাৰ বিৰাট বেমাৰ হোৱা আৰম্ভ হৈছে আমাৰ বডিৰ ইমিউনিটি কমি যায় এনেকে ইমিউনিটি কমি যায় যাৰ ফলত আমাৰ ঘনে ঘনে বেমাৰ হোৱা আৰম্ভ হৈছে ওকে তো এতিয়া এটো হল বৰষুণৰ আমাৰ মানে এটা প্ৰসেস যাক আমি কি বুলি কওঁ ইয়াক আমি ওয়াটাৰ সাইকেল বুলি কওঁ ওকে পানীৰ প্ৰক্ৰিয়া বুলি কওঁ তো এতিয়া এনেকুৱা নহয় যে বৰষুণখিনি পৰিল বৰষুণখিনি পৰি পেলে এক জায়গাত বোলে একদম বহুত মানে পানী কৰি দিলে বহুত বেছি পানী কৰিলে বোলে বাৰিষা এন দিলে নহয় হয়তো কিছুমান জায়গাত পানী বাৰিষা হৈও যাব পাৰে হয়নে নহয় কিছুমান জায়গাত হৈও যাব পাৰে কিন্তু ম্যাক্সিমাম কি হয় যে হেখিনি আকৌ ইউটিলাইজ কৰে সেই কাৰণে মই এৰোকেডাল কেনেকে দেখাইছো এনেকে দেখাই আছো হয়নে নহয় এটা জায়গা ৰৈ থকা নাই সো এই সাইকেলটো চলি থাকিব কিবা কাৰণে সাইকেলটো যদি ৰখি যায় ইমান মানত তো ৰখি গলে কি হ'ব এই প্ৰসেসটো কমপ্লিট নহব হয়তো বৰষুণ নাপাম বা এনেকুৱা কিবা আমি ক'বাত এটা নোহোৱা হ'ব যাৰ কাৰণে আমাৰ এই যে যিমান পানী থাকিব লাগে যে আমাৰ ধৰক তলত মাটিৰ তলত সেই পানীখিনি নাথাকে যাৰ কাৰণে আজিকালি গ্ৰাউণ্ড ৱাটাৰ লেভেলটো একেবাৰে কমি গৈছে বোলে এতিয়া মই এনেকুৱা এটা জেগাত আছো ইয়াৰে পাৰফেক্ট এক্সাম্পল হ'ল যে মাজতে মই একঘৰ মানুহৰ ঘৰত গৈছিলোঁ মোৰ খুৰাৰ ঘৰত গ'লোঁ তো ঘৰটো আছে দিছপুৰ বুলি ক'লে জানে নহয় ৰাজধানী আমাৰ গুৱাহাটীৰ এনেকুৱাই বিল্ডিং হৈছে বিল্ডিং হোৱাৰ ফলত কি হয় যে পানী আহি পেলে পানী আহি দি যায় সো সেইখিনি পানীনো কিমান টাইম যাব ইমান গৰম পৰিছে সো পানী দি গ'ল আজি দিলে কালি দিলে আকৌ দুদিনমান পিছত নোহোৱা হৈ যায় মানে ইমান আহিব নোৱাৰে ক'ৰ পৰা ইমান পানী আনিব হয়নে নহয় সো সেই কাৰণে কি হয় যে আমি কাৰেক্টলি যদি আমাৰ নিজৰ থাকা জেগা বা আমি য'ৰ পৰা বস্তুবোৰ পাই আছো যদি সেইবোৰে ভালকে ৰাখো অবভিয়াছলি ইন ফিউচাৰ আমি বস্তুখিনি ভালকে ইউটিলাইজ কৰিব পাৰিম হয়নে নহয় সো দিস ইজ ভেৰি ইম্পৰ্টেণ্ট টু নোট যে বৰষুণৰ এই প্ৰচেছটো কমপ্লিট হৈ গৈ থাকে ওকে সো সেম আমি এতিয়া পঢ়িম এয়াৰ পলিউশ্যন বায়ুৰ বিষয়ে ইমান পঢ়িছোঁ আমি এতিয়া পঢ়িম এয়াৰ পলিউশ্যনৰ বিষয়ে পঢ়িম সো বায়ু প্ৰদূষণৰ বিষয়ে পঢ়িম সো বায়ু প্ৰদূষণ হয় কি বায়ু প্ৰদূষণ হয় ক'ৰ পৰা হেতু পঢ়িম তাৰ পিছত পঢ়িম যে আমি বায়ু প্ৰদূষণৰ কি মানে বা কি আমাৰ এনেকুৱা বস্তু আছে য'ৰ পৰা প্ৰদূষণটো হয় সো পাৰ্টিকুলেট মেটাৰ হয় পিনে মানে যোনবোৰৰ পৰা হৈ আছে তাৰে সাইজবোৰৰ মই মানে ইয়াতে দেখাই দিছোঁ সাইজবোৰ কিমান হ'ব পাৰে এইবোৰ তোমালোকৰ এক্সামৰ কাৰণে ইমানেই ইম্পৰ্টেণ্ট নহয় বাট জানিব লাগে সাইজৰ মেটাৰ কাৰণ কেতিয়াবা সুধি দিব পাৰে যে এই যে এইবোৰ যাৰ কাৰণে আমাৰ পলিউশ্যন হৈ আছে সিহঁতৰ সাইজ কিমান হয় ওকে সো এতিয়া চোৱা প্ৰথমটো আছে ভলেটাইল অৰ্গেনিক কম্পাউণ্ডছ এইবোৰে ইমান বেছি পলিউশ্যন নকৰে ওকে অৰ্গেনিক কম্পাউণ্ড যেনেকৈ ধৰক আমি অৰ্গেনিক কিছুমান এচিডো ব্যৱহাৰ কৰোঁ নহয় ঘৰত যেনেকৈ ভিনেগাৰ ব্যৱহাৰ কৰোঁ আমাৰ কিছুমান মানে নিজৰ প্ৰচেছত হয়নে নহয় সো এতিয়া এইটো ইমান ক্ষতি নকৰে কিন্তু তাৰ লগে লগে আছে কাৰ্বন মনক্সাইড ইয়াৰ ফৰ্মুলা কি CO এইটো এটা মানে কাৰ্চিনোজেন হয় বহুত দেৰি যদি আমি ইয়াৰ মানে কাৰ্বন মনক্সাইড যদি পাই থাকোঁ আমাৰ বডিত পয়জনিং কৰি দিব পাৰে ওকে কাৰ্বন মনক্সাইড পয়জনিং নেক্সট সবতকৈ টপ এইকেইটা হয় সালফাৰ ডাইঅক্সাইড SO2 বুলি লিখোঁ নাইট্ৰজেন ডাইঅক্সাইড NO2 লাষ্ট যোনটো হয় সেইটো হ'ল ওজন ওকে সো এইবোৰ কিছুমান আমাৰ টপ পলিউটেণ্ট হয় আৰু এইবোৰৰ সাইজ চবে চোৱা এটাতো আমাৰ পাৰ্টিকুলেট সাইজ কিমান হয় 0.1 মাইক্ৰমিটাৰতকৈ সৰু এইবোৰ বাঢ়ি গৈ আছে যিমান বাঢ়ি গৈ আছে আমাৰ বডিৰ কাৰণে সিমান সেইবোৰ হাৰ্মফুল হয় ওকে সিমান বেয়া আমাৰ বডিৰ কাৰণে সো এতিয়া এয়াৰ পলিউটেণ্ট বুলি ক'লে আমি কি পালোঁ প্ৰথমটো আমি কি পাইছোঁ ইয়াতে মই আৰম্ভ কৰোঁ কাৰ্বন মনক্সাইডৰ পৰা কাৰ্বন মনক্সাইড পালোঁ তাৰপিছত মই সালফাৰ ডাইঅক্সাইড পালোঁ তাৰপিছত আছে নাইট্ৰজেন ডাইঅক্সাইড পালোঁ আৰু ওজন পালোঁ ওজনৰ বিষয়ে আমি আৰু পঢ়িম বাৰু ইয়াৰ পিছত আৰু কিছুমান আছে যোনে আমাৰ পলিউশ্যন
বহাই গৈ থাকে পলিউশ্যন বহোৱাৰ কাৰণে আমাৰ গ্ৰীণ হাউচ এফেক্ট ওজন লেয়াৰ ডিপ্লেশ্যন হৈ গৈ আছে এইবোৰ ইয়াৰে কিছুমান টপ ফেক্টৰ হয় ওকে সো এতিয়া আমি যেতিয়া পঢ়ো এইবোৰৰ বিষয়ে কেতিয়াবা সাইজ সুৰে কাৰ কিমান সাইজ হয় পাৰ্টিকুলাৰ সাইজ কাৰ কিমান হয় আহিব পাৰে ওকে এইবোৰ নেক্সট সো কেনেকৈ এমিশ্যন হয় কৰ পৰা হয় মই এখন ফটো আকাৰ দি দেখাই দিছোঁ সো ইয়াতে ফটোখন মই আৰম্ভ কৰিছোঁ ইণ্ডাষ্ট্ৰীৰ পৰা ইণ্ডাষ্ট্ৰী পাৱাৰ প্লেণ্ট সিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট মানে আমাৰ যোনবোৰ ৱেষ্ট হয় ৱেষ্টবোৰ ক'ত ট্ৰিটমেণ্ট কৰে পাৱাৰ প্লেণ্ট ইণ্ডাষ্ট্ৰিজ ফেক্টৰিজৰ বিষয়ে কৈছোঁ সো এইবোৰৰ পৰা আমাৰ ধোঁৱা ৰিলিজ কৰিলে মই যেনেকৈ কৈছোঁ ৰিলিজ কৰি পেলাই ওপৰলৈতো যাব তলততো নাযায় হয়নে নহয় নেক্সট বাকী গাড়ী ঘোঁৰাৰ পৰাতো আছে ইয়াৰ পৰাও ৰিলিজ কৰিলে গাড়ী চাৰি চলি আছে ইয়াৰ পৰা ওলাল প্লেন চলি আছে প্লেনে উলিয়ালে গৈ আছে সব ইয়াতে মানুহ আছে মানুহটো অকল ইয়াতে নাথাকে কিমান জেগাত থাকে ইয়াৰ পৰা গ'ল লাইফ ষ্টক ফাৰ্টিলাইজাৰবোৰ ইউজ কৰিছে ফাৰ্টিলাইজাৰ দিলে ইয়াতে মাটিবোৰ পলিউট কৰিলে অইল এণ্ড গেছ ৰিলিজ কৰি আছে এইবোৰ আকৌ মাটি পলিউট কৰিলে ফৰেষ্টত লাগিল জুই ধোঁৱা ওলাল গ'ল পলিউশ্যন কৰিবৰ কাৰণে ভলকেনো ফুটিল ওলাল তো এইবোৰ আমাৰ কিছুমান পলিউশ্যনৰ টপ পলিউশ্যনৰ আমাৰ কিছুমান ৰিজন অ'কে পলিউশ্যন কেনেকৈ হৈ আছে চ' ইয়াৰে পিছত আমি পঢ়িম যে পলিউশ্যনৰ বেলেগ বেলেগ কি প্ৰকাৰ আছে অ'কে চ' এতিয়া পলিউশ্যনৰ ফলত আমাৰ কি হয় পলিউশ্যনৰ ফলত আমাৰ ক'ত প্ৰব্লেম হ'ব পাৰে আমাৰ ব্ৰেইনত হয় মানে বেমাৰ হয় যে ডিজিজ ক'ত হ'ব পাৰে ডিজিজেছ বেমাৰ আমাৰ ক'ত হ'ব চ' এইবোৰ বিভিন্ন ধৰণৰ বেমাৰ হয় যোনবোৰ পলিউশ্যনৰ ফলত হয় ব্ৰেইনত হয় এণ্ডক্ৰাইন চিষ্টেম মানে য'ৰ পৰা আমাৰ হৰমনবোৰ ৰিলিজ কৰে হাৰ্ট ভেচেল লাংছ ইমিউন চিষ্টেমৰ যে অলপ আগত ক'লোঁ ইমিউনিটি কমি যায় তাৰপিছত মৰ্টেলিটি সেনেকৈ আমাৰ ডেথ ৰেটটো বাঢ়ি যায় পুলমনাৰী মৰ্টেলিটি লাগাতকৈ আগতে আমাৰ ডেথ হয় অ'কে কাৰ্ডিঅ'ভাস্কুলাৰ মৰ্টেলিটি যেনেকৈ আমাৰ নাৰ্ভত প্ৰব্লেম হৈ পেলাই বেমাৰ হ'ব পাৰে যোনবোৰ মানে জন্ম নোপোৱা বাচ্চা তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে অ'কে চ' এতিয়া এই পলিউশ্যন ট্ৰেক কৰিবৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ বস্তু আছে যেনেকৈ আমাৰ লাইকেন হয় যেতিয়া লাইকেনটো চফা হৈ থাকে মানে গ্ৰীণ হৈ থাকে মানে আমাৰ ওচৰৰ যোনখিনি বতাহ সেইখিনি সঁচাকৈ চাফা যেতিয়া এনেকুৱা কালাৰটো লাহে লাহে চেঞ্জ হৈছে লিফি লাইকেন কেন ছাৰ্ভাইভ আ স্মল এমাউণ্ট চ' য'ত সৰু এনেকৈ কমকৈ আছে মানে এয়াৰ পলিউশ্যন হোৱা আৰম্ভ হৈছে যেতিয়া এনেকুৱা অৰেঞ্জ হৈ গৈ আছে মানে হাইলি পলিউটেড লাইকেন নাথাকেই যেতিয়া পলিউশ্যন থাকে চ' লাইকেন নথকা জেগা মানে কি ইণ্ডিকেটৰ কৰিছে যে মষ্ট পলিউটেড হয় জেগাখন অ'কে নেক্সট ৱাটাৰ পানীৰ বিষয়ে পঢ়োঁ অলপ পানী ক'ত থাকে আমাৰ বডিত কিমান থাকে এক্সামত আহিব পাৰে আমাৰ বডিটো বহুত পাৰ্চেণ্টেজ বনোৱা আছে ন পানী দিয়ে চ' ইয়াতে আমাৰ কি আছে কিডনিত 83% লিম্ফ মানে আমাৰ যোনবোৰ ইমিউনিটিৰ সহায় কৰে চেলছবোৰ 94% জইণ্টবোৰত 83 লাংছত 80% মাছলছত 75 হাৰ্ডিত 22% ব্লাডত 83 স্কিন 64 লিভাৰত 84 ব্ৰেইন 75 আৰু হাৰ্টত 79% চ' এইখিনি আমাৰ পানীৰ পাৰ্চেণ্টেজ বডিত আমাৰ মানৱ শৰীৰত কিমান থাকে এইখিনি পাৰ্চেণ্টেজ হয় সকলোৱে জানিব লাগে কাৰণ আমি যেতিয়াই কওঁ পানীৰ পাৰ্চেণ্টেজ আহে কিন্তু এক্সামত কাৰ কিমান পাৰ্চেণ্টেজ থাকে অ'কে চ' আমাৰ বডিটো অলমষ্ট 70% পানী দি বনোৱা হয় তো এতিয়া আমি পঢ়িম ৱাটাৰ পলিউশ্যনৰ বিষয়ে ৱাটাৰ বা পানী আমাক ক'ত সহায় কৰে সকলোৱে গমেই পাইছা চ' ইয়াৰ বাহিৰে আমাৰ খেতি পথাৰত সহায় কৰে আৰু বহুত জেগাত মানে সহায় কৰে চ' পানী পলিউশ্যন হোৱা মই ক'বই নালাগে কাৰণ মই বহুতবাৰ কৈছোঁৱে পানী কেনেকৈ পলিউট হয় ইয়াৰে আগত বহুতবাৰ দেখাইছোঁ চ' ইয়াতে মই মানে ফটো আকাৰ দিও দেখাই দিছোঁ মানুহৰ ঘৰৰ পৰা ওলাই ৱেষ্ট তাৰপিছত মাইন ক'ৰবাত কয়লা খনি আছে তাৰ পৰা ওলাব তাৰপিছত চিপে উলিয়াইছে এইপিনে তাৰপিছত চিৱেজ ৱাটাৰ মানে লেতেৰা চেতেৰা চাফা কৰিছে সেইবোৰ ট্ৰিটমেণ্ট প্লেনবিলাকে উলিয়াইছে তাৰ বাহিৰে ইয়াতে কয়লা খনি বা কিছুমান লেণ্ডফিল আছে য'ত মানে ইটা ভাটা কিবা আছে তাতে ওলাই ফেক্টৰীবোৰৰ পৰা ওলাইছে লাইফ ষ্টকে উলিয়াই আছে চ' আল্টিমেটলি ক'ত আহি আছে এইবোৰ পানীত আহি আছেনে নাই আৰু আমি সেইবোৰ পানীয়েতো খাই জীয়াই আছোঁ তো এতিয়া আমি সিহঁতক কেনেকৈ ষ্টপ কৰিব পাৰিম আমি নিজেই আমাৰ এই যোনবোৰ হয় আমি এইবোৰ ট্ৰিটমেণ্ট কৰাব লাগিব বা আমি কিছুমান ট্ৰিটমেণ্ট প্লেনৰ থ্ৰু দি যাব লাগিব তেতিয়াহে এইবোৰ অলপমান কমিব ৱাটাৰ পলিউশ্যনবোৰ অ'কে নেক্সট ইয়াতে মই কৈ দিছোঁ যে আমাৰ এই নতুন চেনেলটো চবেই ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা ক্লাছেছবিলাক স্মাৰ্ট স্কুল নৰ্থ ইষ্ট অ'কে
আৰু পাবা এনেকুৱা নতুন নতুন ক্লাছেছ এক্সপেৰিমেণ্ট লাইভ এক্সপেৰিমেণ্ট অ'কে এতিয়া আমি পঢ়িম মাটি খনিজ লৱণৰ প্ৰাচুৰ্য মিনাৰেল ৰিচেছ ইন এ ছইল কিমান থাকে ইয়াতে আমি পঢ়িম সূৰ্যৰ বিষয়ে পানী বায়ুৰ বিষয়ে আৰু লিভিং অৰ্গেনিজম জীৱিত জীৱীৰ বিষয়ে জীৱৰ বিষয়ে কেনেকৈ সবে আমাক সহায় কৰি আছে সূৰ্যই কেনেকৈ সহায় কৰি আছে সকলোৱে গম পায় সূৰ্যৰ পৰা আমি ভিটামিনৰ পৰা আৰম্ভ কৰি পেলাই সূৰ্যই গছ বা যিমান যি আমাৰ আছে আমাৰ চলিব পৰা মানে প্ৰচেছ চবতে সহায় কৰে সূৰ্যই তাৰপিছত আছে পানী অ'কে চ' পানী নাথাকিলে আমি জীয়াই নাথাকোঁ বায়ু অক্সিজেন নাথাকিলে আমি জীয়াই থাকিব পাৰিম জানো নোৱাৰিম লিভিং অৰ্গেনিজম জীৱিত জীৱ এতিয়া কিবা কাৰণে বোলে আমাৰ এই ডিকম্প'জাৰ্ছবোৰ নোহোৱা হৈ গ'ল আমাৰ বোলে মাইক্ৰ'ব যোনবোৰ থাকে যে মানে যোনে ডিকম্প'জিশ্যন প্ৰচেছটো আৰম্ভ কৰে অ'কে চ' সেইবোৰ যদি নোহোৱা হৈ যায় আমাৰ বোলে যোনবোৰ বস্তু আমি পেলাই দিছোঁ বোলে যেনেকৈ গছৰ পাত তাৰপিছত ফল ফুলৰ বাকলি চ' সেইবোৰ পচাবৰ কাৰণে বোলে একো নাই তেনেহ'লে কি হ'ব এনেকৈ আমাৰ গাৰ্বেজৰ পৰা ড্ৰাম হৈ যাব হয়নে নহয় তো সেইকাৰণে কওঁ যে চব বস্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এতিয়া এইবোৰ হ'ল যে পাথৰ কেনেকৈ ফৰ্ম হৈ আছে অ'কে চ' ইয়াতে চবে চোৱা যে ইয়াতে পাথৰ প্ৰথম আছে ইগনিয়াছ ৰক ফৰ্ম হৈ আছে তেনেকৈ মেটামৰ্ফিক আৰু ছেডিমেণ্টেৰী ৰক চ' এইবোৰ যেতিয়া ফৰ্ম হয় ইয়াতে চোৱা মাজে মাজে আমাৰ কিছুমান এক্সট্ৰেক্ট কৰি আছোঁ যেনেকৈ এটা চেফায়াৰ আৰু ৰুবি পায় ক'ত পায় এই ইগনিয়াছ ৰক ফৰ্মেশ্যনত অ'কে ইগনিয়াছ ৰক ফৰ্মেশ্যনত 5 to 10 মিনিট তাৰপিছত চবে চোৱা যে মেটামৰ্ফিক ৰক আমি মেটামৰ্ফিক ৰক যেতিয়া এক্সট্ৰেক্ট কৰোঁ চেফায়াৰ স্পাইনেল টেনজেনাইট সেইবোৰ ফৰ্ম হয় অ'কে মানে আমি এইবোৰ এক্সট্ৰেক্ট কৰিব পাৰোঁ যোনবোৰ আমি আঙুঠি বা আমি জুৱেলাৰী বনাবৰ কাৰণে আমাৰ সহায় হয়নে নহয় চ' তাৰ লগতে আছে অপেল মেলেচাইট চ' এইবোৰ আমাৰ পাথৰ যিমান আমি ওলাই গৈ থাকিম পৃথিৱীৰ তলত যাই পেলাই সেইবোৰ আমি ফৰ্ম হৈ গৈ থাকিম চ' আফটাৰ ডেট আমি পঢ়িম বায়'জিঅ'কেমিকেল চাইকেল জৈৱ ভূ ৰাসায়নিক চক্ৰৰ বিষয়ে পঢ়িম চ' কেনেকৈ বায়'টিক এবায়টিক কম্পনেণ্টছবিলাকে আমাক সহায় কৰি আছে আমাৰ জৈৱ মণ্ডলত পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক কাৰকসমূহৰ মাজত থকা পাৰম্পৰিক ক্ৰিয়া কেনেকৈ আমাক সহায় কৰি আছে চ' মই ইয়াতে এটা এক্সাম্পলো দিছোঁ সেইটো হ'ল প্ৰকৃতিক জলচক্ৰ চ' ইয়াতে চাওক ভূমিজ জল আছে মানে আমাৰ মাটিৰ তলত যোনখিনি পানী আছে তাক আমি ভূমিজ জল বুলি কৈছোঁ আৰু ইয়াতে আমাক কেনেকৈ সহায় কৰি আছে এইটো হ'ল বাষ্পীভৱন ইভাপৰেশ্যন হৈ আছে বৰষুণ আৰু বৰফ আমাৰ এনেকৈয়ে ফৰ্ম হয় তাৰ লগতে ইয়াতে আমাৰ আৰু কিছুমান প্ৰচেছ আছে যাৰ ফলত কি হয় এইটোতো গছ হয় আৰু এইটো আমাৰ জীৱ জন্তু মানে যোনবোৰ আমিও পৰোঁ ইয়াতে তো এইবোৰ গোটেইবোৰ আছে কাৰণেহে আমাৰ পৃথিৱীখন চলি আছে হয়তো ইয়াৰ পৰা যদি কোনোবা এটা মানুহ নোহোৱা হৈ গ'লে হয় আমাৰ পৃথিৱীখন কিন্তু নচলিলে হয় অ'কে চ' সেইকাৰণে আমাৰ গোটেইবোৰ ইম্পৰ্টেণ্ট হয় যেতিয়া আমি কওঁ পৃথিৱী চলোৱা বা পৃথিৱীখন চলি আছে তাৰে বিষয়ে অ'কে এতিয়া আমি আৰম্ভ কৰিম প্ৰথম যোনটো চক্ৰ সেইটো হ'ল নাইট্ৰজেন চাইকেল নাইট্ৰজেনৰ কথা কোৱাৰ আগত মই অলপমান ক'ব বিচাৰিছোঁ যে নাইট্ৰজেনৰ পাৰ্চেণ্টেজ কিমান থাকে আমাৰ বায়ুমণ্ডলত নাইট্ৰজেনৰ পাৰ্চেণ্টেজ এপ্ৰক্স 78% থাকে অ'কে এপ্ৰক্স 78% নাইট্ৰজেন পোৱা যায় নাইট্ৰজেন তাৰ লগতে আকৌ কেতিয়াবা কয় যে অক্সিজেন কিমান অক্সিজেনৰ পাৰ্চেণ্টেজ হয় 21% 21% পোৱা যায় অক্সিজেন তেনেকৈ আছে কাৰ্বন ডাই অক্সাইডৰো এটা সামান্য পাৰ্চেণ্টেজ পোৱা যায় সেইটো হ'ল 0.04% কাৰ্বন ডাই অক্সাইড কাৰণ কাৰ্বন ডাই অক্সাইড আমাক ইমান বেছি নালাগে গছ গছনিকহে লাগে তেনেকৈ আৰ্গন আছে আৰু কিছুমান সৰু সুৰা গেছেছ আছে যোনবোৰ আমাৰ ছাৰ্ভাইভেলৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' এই পাই চাৰ্টটো চবেই অলপ চাবা কাৰণ কেতিয়াবা এক্সামত সোধে যে কাৰ কিমান পাৰ্চেণ্টেজ হয় এতিয়া নাইট্ৰজেনবোৰ আমাৰ কেনেকুৱা কি ফৰ্মত পাওঁ নাইট্ৰজেন গছৰ মাজতো পোৱা যায় মই অলপ আগত যে কৈছিলোঁ বেক্টেৰিয়া এক্সাম্পল কিছুমান চ' বেক্টেৰিয়াটো নাইট্ৰজেন পোৱা যায় আৰু সেইবোৰ আমাক সহায়ো কৰে কেতিয়াবা নাইট্ৰজেন আমাৰ নাইট্ৰেট ফৰ্মত পাওঁ তাৰপিছত আমাৰ এনেকুৱা কিছুমান ফৰ্মত পোৱা যায় চ' সেইবোৰ আমাক নলগাও নহয় লাগেও আমাৰ কিছু অংশত অ'কে আজিকালিতো ইয়াৰে নাইট্ৰজেন দি আমাৰ লিকুইড নাইট্ৰজেন দি বহুত বস্তু ষ্ট'ৰ কৰাটো সহায় কৰে অ'কে তো এই নাইট্ৰজেন চাইকেলটো আমাৰ কেনেকৈ চলে চ' আমি যদি চাওঁ নাইট্ৰজেন আমাৰ ক'ৰ পৰা পাওঁ মানুহৰ ৱেষ্টৰ পৰাও পায় মানে জীৱ জন্তুৰ ৱেষ্টৰ পৰা পায় সেই ৱেষ্টটো যেতিয়া কনভাৰ্ট কৰে অ'কে তাক আমি নাইট্ৰজেন ফিক্সেশ্যন বুলি কওঁ আৰু আমাৰ যোনটো এটমছফিয়াৰ মানে আমাৰ যোনটো বায়ুমণ্ডলত যোনটো নাইট্ৰজেন থাকে সেই নাইট্ৰজেনটো আহি পেলাই যেতিয়া আমাৰ আৰম্ভ হয় তাৰ ফিক্স হোৱা আৰম্ভ যে হয় নাইট্ৰজেন ফিক্সেশ্যন বুলি কওঁ ইয়াৰ পৰা যোনবোৰ আমাৰ ৱেষ্টৰ পৰা আমাৰ এমনিয়া ভাঙা আৰম্ভ হয় মানে এমনিফিকেশ্যন প্ৰচেছটো যেতিয়া আৰম্ভ হয়
এমোনিয়াম আয়ন আৰু নাইট্ৰেট আয়নত ভাঙি যায় আৰু এই এটমস্ফিয়াৰিক নাইট্ৰজেনটো কিছুমান নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াই ভাঙা আৰম্ভ কৰে কাৰণ এইবোৰ সব মাটিৰ তলত হৈ আছে এমোনিয়া ফৰ্ম হ'ল নাইট্ৰিফাইং বেক্টেৰিয়া আকৌ আহি কামত কৰে ইয়াতে এই দুইটা বেলেগ কিন্তু এটা নাইট্ৰজেন ফিক্সিং কৰে এটা নাইট্ৰিফাইং বেক্টেৰিয়া বুলি কয় সো এইবোৰ আকৌ ভাঙা আৰম্ভ কৰে তাক আমি নাইট্ৰিফিকেশ্যন বুলি কওঁ কিছুমান ডাইৰেক্ট লৈ যায় ইয়াৰ পৰা এই প্ৰচেছটোৰ পৰা আমাৰ গছৰ শিপাবোৰে ডাইৰেক্ট এই প্ৰচেছটোৰ পৰাই লৈ যায় এই আয়ন নাইট্ৰেট আয়ন ফৰ্মত কিছুমান ডিনাইট্ৰিফাইং বেক্টেৰিয়া আছে যোনে এইবোৰ আৰু ভাঙাত আৰম্ভ কৰে ভাঙি পেলাই লাষ্টলি আকৌ গছক দি দিয়ে বা উলাই গুচি যায় ওকে এক্সেছখিনি এটমস্ফিয়াৰত আকৌ উলাই গুচি যায় আকৌ এটা বস্তু আছে যে এই লাইটনিং থাণ্ডাৰষ্টৰ্ম আমাৰ যে বজ্ৰপাত পৰে বা আমাৰ বৰষুণ দিনত কি হয় যে লাইটনিং থাণ্ডাৰষ্টৰ্ম যে মাৰে তাৰ ফলতো আমি কিছু অংশ স্মল পাৰ্চেণ্টেজ আমাৰ নাইট্ৰজেন ইয়াৰ পৰাও পোৱা যায় নেচাৰেলি এইটো নেচাৰেলি পাওঁ আমি ওকে ইন নেচাৰ চ' এইটো হ'ল আমাৰ নাইট্ৰজেন চাইকেল আৰু ইয়াৰ পৰা বহুত কুৱেশ্যন আহি থাকে নেক্সট আমি যোনটো চাম সেইটো হ'ল কাৰ্বন চাইকেল ওকে চ' কাৰ্বন চাইকেল হ'ল কাৰ্বন চক্ৰ কাৰ্বন আমি ক'ত পাম মেইনলি তো আমি গছ-গছনিতো পাওঁই কাৰ্বন তো ইয়াৰ বাহিৰে মই দেখাইছোঁ ইয়াত ক'ৰ পৰা আমি কাৰ্বন পাওঁ আমাৰ ফেক্টৰীজ পৰাও পায় আৰু গাড়ী ঘোঁৰাৰ পৰাও পায় সেইবোৰতো পলিউটেড হয় বা যোনবোৰ আমাৰ পলিউশ্যন কৰে কিন্তু কাৰ্বন নহ'লেও আমি ছাৰ্ভাইভ কৰিব নোৱাৰিম হয়নে নহয় কাৰ্বন বহুত ইম্পৰ্টেণ্ট হয় কাৰণ গছ-গছনি কাৰ্বন লৈ আছে কাৰণেহে আমি অক্সিজেন পাই আছোঁ হয়নে নহয় অক্সিজেন কেনেকৈ পাই আছোঁ কাৰণ কাৰ্বন আছে কাৰণেহে ওকে চ' কাৰ্বন চাইকেলত মেইনলি কি হয় যে আমাৰ এইবোৰ জেগাৰ পৰা আমি পাওঁ আৰু এই কাৰ্বন চাইকেলত আমাৰ নৰ্মেলি গছ-গছনিৰ সহায় হয় আৰু কেতিয়াবা আমাকো লাগে আমাৰ কিছুমান ভাইটেল প্ৰচেছত চ' তেনেকৈ আমাৰ কাৰ্বনবোৰ ইউজ হয় বেলেগ বেলেগ ছিষ্টেমত আৰু তেনেকৈ এই কাৰ্বনেটবোৰ কাৰ্বনেট ফৰ্মত আমি পাওঁ কেতিয়াবা কাৰ্বনিক এচিড ফৰ্মতো পাওঁ চ' এনেকৈ বেলেগ বেলেগ ফৰ্মত আমি পাওঁ ওকে নেক্সট আমি চাওঁ আৰু কি আছে গ্ৰীণ হাউচ এফেক্ট যিমান আমাৰ পলিউশ্যন বেছি হৈ গৈ আছে তেনেকৈ আমাৰ গ্ৰীণ হাউচ ইফেক্টত মানে আমাৰ গ্ৰীণ হাউচ ইফেক্ট বুলি এটা আমাৰ প্ৰব্লেম মানে এৰাইজ হৈ আছে আমাৰ যিমান দিন গৈ আছে হয়নে নহয় সেউজ গৃহৰ প্ৰভাৱ চ' কি হয় এইটো হ'ল নেচাৰেল এইখিনি হ'বই লাগে কিন্তু এতিয়া এইখিনি আমাৰ ফলত হৈ আছে নৰ্মেলি কি হয় মানে সূৰ্যৰ তাপ আহিল পৰিল গুচি গ'ল তাৰপিছত যোনখিনি আমাৰ পৃথিৱী ইউটিলাইজ কৰিলে ল'লে যোনখিনি নালাগে সেইখিনি আকৌ গুচি যায় স্পেচত তো এইটোতো নৰ্মেল প্ৰচেছ হয় ওকে বাট আমাৰ মানে যিহেতু পপুলেশ্যন বা এনেকুৱা কিছুমান আমি বনোৱা প্ৰব্লেমৰ কাৰণে কি হৈ আছে যে আহিয়ে আছে বাট যাবৰ কাৰণে ইমান বেছি নাই ওকে তাৰ কাৰণে লাগাতকৈ বেছি হিট আপ হৈ গৈ আছে লেছ হিট এস্কেপ লাগাতকৈ বহুত কম হিট ওলাই গৈ আছে চ' ইয়াক আমি কি বুলি কওঁ ইয়াক আমি কওঁ যে দিছ ইজ দ্য গ্ৰীণ হাউচ এফেক্ট ওকে আমি সেউজ গৃহৰ প্ৰভাৱ বুলি কওঁ এই প্ৰব্লেমটো যোনটো আমাৰ হৈ আছে তো নেক্সট যোনটো হ'ল সেইটো অক্সিজেন চাইকেল বিশেষ নাই আৰু শেষেই হ'ব ইউজ অফ অক্সিজেন ক'ত ব্যৱহাৰ কৰোঁ সেইটোতো মই নক'লেও গম পাই চবে যে অক্সিজেন কোনে ইউজ কৰে গছেও ইউজ কৰে আমাৰ জীৱ জন্তু যিমান আছে সকলোৱে মানে অক্সিজেনৰ সহায় লয় ফেক্টৰীবিলাকে উলিয়ায় তো তেনেকৈ যোনবোৰ তলত আমাৰ মানে মাইক্ৰ'ব আছে সেইবোৰেও অক্সিজেন ইউজ কৰে হয়নে নহয় আৰু গছে যোনটো ব্যৱহাৰ কৰে প্ৰচেছটো আমি কি বুলি কওঁ ফটোচিনথেচিছ বুলি কওঁ আৰু আকৌ যেতিয়া এই মানে সূৰ্যৰ তাপটো ঘূৰি গুচি যায় এটমস্ফিয়াৰ বায়ুমণ্ডলত তাক আমি ফটোলাইচিছ বুলি কওঁ ওকে তো এইবোৰ অক্সিজেন ইউজ কৰা কিছুমান প্ৰচেছ কেনেকৈ হৈ আছে আল্টিমেটলি প্ৰচেছটো কি হয় যে আমাৰ চলি আছে ইয়াতে আকৌ এবাৰ কৈছোঁ যে কোনোবা এটাও যদি নোহোৱা হৈ যায় গছ বা আমাৰ মানে হিউমেন ইণ্টাৰেকশ্যনো যদি নোহোৱা হৈ যায় আমাৰ পিছলৈকে প্ৰব্লেম কৰিব ওকে চ' কাৰ্বনৰ আমাৰ ইউজ বহুত জেগাত হয় নেক্সট যোনটো হয় ডেট ইজ অ'জন লেয়াৰ অ'জন স্তৰ চ' অ'জন স্তৰটো ক'ত পোৱা যায় আমাৰ বায়ুমণ্ডলৰ ষ্ট্ৰেটস্ফিয়াৰ লেয়াৰটোত পোৱা যায় এই লেয়াৰটোত যদি আমাক সহায় কৰি আছে যে অ'জন লেয়াৰটো লাগাতকৈ বেছি আমাৰ সৰু হৈ যোৱা নাই বা লাগাতকৈ বেছি তাতে একো মানে এনেকুৱা হোল অহা নাই কাৰণ যিমান বেছি প্ৰব্লেম হ'ব সিমান আমাৰ পৃথিৱীয়ে সেইটো ভুগিব ওকে বাট এতিয়া পলিউশ্যনৰ ফলত কি হৈছে যে অ'জন লেয়াৰত আমাৰ কিছুমান সৰু হোল হৈ গৈছে সৰু ফুটা হোৱা আৰম্ভ হৈছে যাৰ কাৰণে অ'জন লেয়াৰ আগতে যিমান আহিব লাগে তাতকৈ বেছি অহা আৰম্ভ হৈছে অ'জন যেতিয়া আহে 2-3 ধৰণৰ আছে 1, 2, 3
যোনটো ডাইৰেক্টলি আমাৰ পৃথিৱীত আহে সেইটো UV B হয় আল্ট্ৰাভায়োলেট B লেয়াৰটো হয় এইবোৰ বেছি মানে প্ৰবলেমেটিক হয় A আৰু C ইমান বেছিও নাহে কিন্তু যদি আমাৰ কিবা কাৰণে আজি ওজন লেয়াৰটো যদি নোহোৱা হৈ যায় এইবোৰ প্ৰবলেম কিন্তু আহিব ওকে সো এটো তোমালোকৰ নিশ্চয় ষ্টুডেন্ট কিছুমানে লিখা মানে এয়া হয় চাৰ্ট হয় ইয়াতে কি দেখা যায় নেচাৰেলি কেনেকৈ প্ৰডিউস হয় ওজন অক্সিজেন তাৰ আগত এটা আমাৰ অক্সিজেন মলিকিউল এড হৈ পেলাই O3 ফৰ্ম কৰে যোনটো মানে ওজনৰ ফৰ্মুলা হয় নেচাৰেলি আকৌ কেনেকৈ ভাঙিও যায় ওজনৰ মানে আমাৰ ওজন যোনটো ফৰ্ম কৰে UV লাইট যেতিয়া পৰিল ভাঙা আৰম্ভ হৈ যায় ওকে O3 পৰা আকৌ আমাৰ ভাঙা আৰম্ভ হৈ যায় তিনটা অক্সিজেন মলিকিউল ফৰ্ম হৈ যায় যাৰ ফলত কি হয় যে এইবোৰ ভাঙে ওকে আৰু এইবোৰ সব ম্যান কজ ডিস্ট্ৰাকশন মানে আমি কৰিব পাৰিম হেয়া কাৰণে হৈছে প্ৰবলেমৰ কাৰণে সো আৰু এটা বস্তু দেখাব বিচাৰিছো ইয়াতে যে লাষ্ট কিছু বছৰ আগৰ পৰা 1980 1985 1990 ওজনে কেনেকুৱা এটা চেঞ্জ আনি আছে 1980 যোনটো চেঞ্জ আছিলে মানে যেনেকুৱা আছিলে এতিয়া আমাৰ ওজনৰ যোনটো লেয়াৰ থাকিব লাগে অলমোস্ট নোহোৱা হৈ গৈ আছে যোনটো ইন ফিউচাৰ আমাৰ কাৰণে এটা ডাঙৰ কোৱেশ্চন মাৰ্ক মানে কি প্ৰবলেম আৰু এৰাইজ হ'ব পাৰে ওয়ান্স আমাৰ ওজন লেয়াৰটো যদি কমপ্লিটলি ভাঙি গুচি যায় আমাৰ আজি ক্লাসটো ইমানখিনি আছিল এটো হল হোমৱৰ্কটো হল যে এটা নোট লিখিবৰ কাৰণে যে ফৰেষ্ট বা আমাৰ যিমান অৰণ্য আছে কেনেকৈ আমাক সহায় কৰি আছে আৰু এয়াৰ কোৱালিটি ওয়াটাৰ ৰিসোৰ্স এই গুটেইখিনিৰ ওপৰত মই এটা হোমৱৰ্ক দিছো সো ট্ৰাই কৰিবা সবে এটো নোট ডাউন কৰি মোক দেখাবৰ কাৰণে ইন মাই নেক্সট ক্লাস আজি আমাৰ ইমানখিনি আছিল টেক কেয়াৰ ষ্টুডেন্টস এণ্ড keep liking and subscribe to our channel which is Smart School Northeast. Thank you.